ৰমলা হাতলে চাঙা দুজনীয়ে বহি মেলি আজি এই কুটিকে খাঙক বিলাহী আলু পুৰি ল'ম ধুনীয়াকে পিটিকা কৰি কেনে খলিয়াৰ লগত গৈ মাছ এটি আছে বা সিহঁতৰ গৈ মাছ এটি আছে না কি কৈ আছিলে সেইদিনাখন ধুনীয়াকে পিটিকি মেলি খাংগে আৰু দিনটো বোতে টিং টিঙাই থাকোঁ দুজনী একেবাৰে নিচা অকণমান নিচা নিচা লাগিব চব কাম খৰধৰকে কৰি ল'ব ভাত বনাব খাব শুই থাকিম সোনকালে ভাগে ইমান মিঠা আছে নহয় ৰহিখিনি কমিলা কি কৰিছনো হয় মই অকলে অকলে ঘৰত আমনি লাগি গৈছে সেইটো লগতে কথা এষাৰ পাতো মই আহিছোঁ তয়ো অকলীয়া ময়ো অকলীয়া মানুহ এইবোৰ জীয়েক পুতেক থাকিলেনো কি হ'ব গৈ তলে তলে গৈ থাকে অকলীয়া থাকোঁ পিছে ৰহি বটল লৈ লৈ কি কৰি আছ পিছে তই ইয়াত তই আহিলি মই তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু ৰহিখিনি অকলে অকলে খোৱাও নহয় নোখোৱাও নহয় অকলে অকলে খাবলৈও মন নাযায় তহঁতৰ তোৰ লগতে গৈ কিনে তহঁতৰ ঘৰতে ধুনীয়াকৈ খাং বুলি ভাবিছোঁ আলু পুৰি পুৰি পটৰটো অকণমান এনেকুৱা টাইপৰ কৈছে যে সেইকাৰণে খাওঁ বুলি ভাবিছোঁ দুজনীয়ে মিলি কিনে তই পালিহি যেতিয়া এটা খালি ন আমি দুজনীয়ে খালি খা নাই আজিকালি নাই এৰি কি যে কথা কৈছ নহয় এইটো বস্তু এৰিব পাৰেনে কি যে ক মোক খালে মানে অৱশ্যে বোৱাৰীয়ে আৰু ল'ৰাটোৱে গালি পায়ে খাই লোৱাৰ পিছত বৰ লেটিন হয় মই তাকে জিটিক পাম গালি পাই দিম জিটিকে বোৱাৰীকোতো এনেকুৱা বেয়া বেয়াকৈ গালি পাই দিম মই খাব নিদিয়ে সেইকাৰণে এতিয়া ইমান ধুনীয়া দেখিছে নেখাই কিনে থাকিবও নাই পোৱা নহয় এতিয়া আমাৰ ঘৰত গৈ কিনে খালাগে মানে তোকে বোৱাৰীয়ে বেয়া বেয়াকৈ ক'ব পটককৈ খাই থকা অৱস্থাটো যদি আহি পাইহি এক কাম কৰোঁ আলুকেইটা আলুৱে আহোঁগৈ তহঁতৰ এটা কৰি কিনে খাং আমাৰ তাত নাখাং পটককৈ বিশ্বাস নাই কেতিয়া আহি পাইহি তই যেনে অকলীয়া তেনে ইয়াতে কোনো ক'বলৈও নাই চবলৈও নাই সেইকাৰণে এটা খাং দে তই বৰ ভিতৰলৈকে বৰ তহঁতৰ এটা খাং আমাৰ ঘৰলৈ নালাগে মই আলু লৈ আহোঁগৈ তোৰ কপালখন বৰ বেয়া বোৱাৰীজনীৰ লগতে থাক মোৰ ল'ৰা বোৱাৰী চহৰত থাকেগে মাহে মাহে পইচা পঠাই মাহে মাহে ৰেচন পাতি কৰি কিনে থৈ যাহি না চিন্তা আছে না ভাৱনা আছে একো টেনশ্যনেই নাই নিজে বনাই মেলি খা একো হেৰি মতলবেই নাই মোৰ এইবোৰ ল'ৰা বোৱাৰী ঘৰ লগত বৰ বেয়া একদম মানে তোকে দেখিছোঁ আৰু কেনেকুৱাকৈ শাসন কৰি দেখাই ঐ কি ক'বলৈ তই সেইখন ঘৰ ডাঙৰ তোৰ মতে চলিব লাগে তই আকৌ তই সিহঁতৰ মতে চল যা তহঁতৰ ঘৰত নাখাংগে তেনেহ'লে বোৱাৰী আহিলে জিতি ক'ব মোৰ কোনোবাই কথা শুনালে যেনে মাথাটো গৰমেই হয় আহে একদম থাপৰ মাৰি দিম লাগে তাত কটি ভাল আমাৰ ঘৰতে খাং যা যেতিয়া লৈ নানিবি বিলাহী আলু লৈ আহিবি ধুনীয়াকৈ পুৰি খাম হ'ব দে বিলাহী আলুকে লৈ আহিম মোৰ কপালখন যেনেকুৱা আহে আৰু দেই বোৱাৰীজনীয়ে দেখিলে মানে কিবা ক'ব দেই এতিয়া বিলাহী আলু লৈ আহিলে আমুকৰ ঘৰত খাই চাগে তামুকৰ ঘৰত খাই চাগে খানিবলৈ হ'লে নাযাওঁ বিক্ৰী কৰিবলৈ আনি থৈছোঁ ঘৰতে খাবলৈ লাগে ক'ব এনেকুৱা অশান্তি কপালখন চাগে মই বৰ বেয়া দেই মই আলু লৈ আহোঁগৈ তই ভিতৰলৈকে বচোন বাহিৰত এনেকৈ মদৰ বটলটো লৈ কেনে থৈ থাকিলে গাঁৱৰ মানুহে জিতি ক'ব মানে মানুহখন জানই নহয় আমাৰ বোৱাৰীক লগাই দিবগৈ তোৰ শাহুৱে আমুকৰ ঘৰত কেনে মদ খাই আছেগে ক'বলৈ বোৱাৰী আৰু খঙত যদি পকি আহিব নহয় মোক গালি পাৰিবলৈ মই আলু লৈ আহোঁগৈ আলু আনিব গৈছে সেই কেতিয়াবা খাব পাম ৰহিখিনি মই একদম জোৰণি ওলাই গৈছে মানে ইমান খাই লাগি গৈছে নহয় মই একেবাৰে নহয় আলুখিনি আনিব পুৰি আকৌ সিজিব তেতিয়া আলুখিনি আধা কপাৰকৈ খাই দিম বাপেকে বেছিকৈ খাবলৈ মন গ'লে মানে ইমান বোৱাৰীকক ভয় কৰি থাকে আজি দিনত বোৱাৰীকক ইমানকৈ ভয় কৰা মানুহ আছে না কেলৈ যে ভয় কৰে কয় আৰু বোৱাৰীকক দেখি অৱস্থা নাই ফুকিলে হৈ যাবগৈ ইজনী ইমান শকত মকত হৈ কিনে বোৱাৰীকক ভয় কৰি দেখাব বোৱাৰীকক ভয় কৰি দেখাই এতিয়া কৈও লাভ নাই ভয় খাইছে আৰু বোৱাৰীকক কি যে কৈ হ'ব নহয় এজনীৰ লগত ভিতৰলৈকে যাওঁ আৰু ধুনীয়াকৈ এগুটি খাংতে খাই ল'লো গাৰ মনটোৱে বেয়া লাগিছে আৰু গুটি খাং লাগিছে বেছিকৈ খাই ল'লেও বিপদ মনটো বেয়া লাগি গৈছে মোৰ কপালখন চাগে বৰ বেয়া বোৱাৰীজনী বৰ কথা শুনাই দেই মোক মোৰতো আৰু গুটি খাং লাগিছে কিন্তু নাই যে কি কৰিবি আৰু দেই আলুকে বইল কৰি লৈছোঁ আলুকে খাবি আৰু লগতে সুদা আলু বইলৰ লগতে ভাত একেলগে খাং দুজনীয়ে ভাত খাং এতিয়া জল্দি হ'বই খাই বৈ সোনকালে কাঁহী বাতি ধুই ছাগলী বান্ধি মই বিচনাতে উঠোঙে আৰু ভাগৰ লাগিছেচোন গাটো কি যে কথা কৈছ নহয় গুটি গিৰি লোৱাৰ পিছতে ভাত চাত খাব পাৰে না কোনেনো তোক আলু বইল কৰিব দিছিলে কচোন ক তই মই যেতিয়া ভাত চাত খাটিব নোৱাৰোঁ দেই তই কাইলৈ পৰহিলৈকে খাই থাকিবি সেইখিনি ভাতকে মোৰ একদম মাথাটো টিং টিঙাই গৈছেগৈ আৰু নিচা লাগিছে অলপ ঘৰলৈকে যাওঁ আৰু এতিয়া ছাগলী বান্ধিব লাগিব আকৌ বোৱাৰীজনী গালি পাৰিব ছাগলীখিনি নাই মানে গাহৰি দানা নাই দিয়া কুকুৰা বান্ধিব লাগে লোকৰ ঘৰকে চৈ পিছ ক'ব আকৌ কাম চাম নকৰাকৈ থাকিবই নোৱাৰো নহয় চব কাম কৰি দিব লাগিব আজিকালি বোৱাৰীবোৰক তই দেই বোৱাৰীজনীক কেনেকৈ ভয় কৰি থাক একদম তোৰ ওপৰতে খং উঠে বোৱাৰীজনী ইমানকৈ ভয় কৰি থকা বস্তু জানো সেইখনকৈ ডাঙৰ হয় নাই তই ভয় কৰি থাকিব দৰকাৰ নাই নহয় যি কাম পাছত নকৰাকৈ থাকিবি নাই একেবাৰে মানে থাকিবিচোন কোনো নকৰাকৈ কি কৰিব পাই চাম নহয় ৰাইজ আছে নহয় নহ'লে মিটিং পাতি দিবি কিবা কবি তাৰমানে মাৰিবতো নোৱাৰে এনেই মুখতে পেট পেটাই তই একো নকৰাকৈ থাকিবি তই ভয় কৰি থকা কাৰণে আজি এই পৰ্যায় একদম শান্তিকৈ ক'ৰবাত থাকিবও নোৱাৰো বহি কিনে এগুটি খাবও নোৱাৰো খঙে উঠি যায় তোকে খং উঠি যায় এতিয়া সেই গুটি খাই দিলোঁ যেতিয়া খংটো তোৰ এনেকুৱা লাগিছে তোৰ বোৱাৰীক দুটামান থাপৰাই দি থৈ আহোঁগৈ নিচা লাগি গৈছে তই তোৰ ল'ৰা বোৱাৰীৰ লগত নাথাকৰ কাৰণে একো নাজানো বৰ সাংঘাতিক বহুত সাংঘাতিক নহ'লে মই ইমান হটপট ভয় কৰা বিধা নহয় ভয়তো নকৰোঁ বাৰু তাক কিন্তু সেই কাম বন নকৰিলে মানে ক'তনো খাব দিবা আজিকালি ল'ৰা বোৱাৰী কি যে কওঁ গুটি খাই লোৱাৰ লাগিলে দুখ বুন চব কৈ কান্দিবলৈ মন যায় চিঞৰি কান্দিবলৈ মন যায় কিন্তু চকু পানীও নোলায় নহয় হ'ব দে তোৰ দুখৰ কথা শুনি মোৰ একেবাৰে কিবা লাগি গৈছেগৈ যা এতিয়া ঘৰলৈকে যা ভাত নাখাং কৈছ যেতিয়া আলু বইলৰ পাকত ভাত খাবি বোৱাৰীকে বনাই দিয়া ধুনীয়া চব্জি খাব জানো তই যা ঘৰলৈকে যা মোৰ ছাগলী বান্ধি লওঁ গাহৰি দানা দি লওঁ গাহৰি দানা হিচাপ আছিলেই পাই মই মদ খাওঁতে কি খাওঁতে এই গাহৰি দানা হিচাপ পাহৰি থাকিলোঁ হয় তোৰ ঘৰত কিবা ভাত চাত আছে নেকি পেলনীয়া ভাত পাছত যে মোক দি আহিবিচোন গাহৰি দানালৈ নাই কপা ভাত পেলনি যায় বা বোৱাৰীয়ে যেনেকৈহে বনায় একেবাৰে চাৰিটা মানলৈ ঠিককৈ বনাব 5টা মানুহ আছে যদি 5টা মানলৈ ঠিককৈ হোৱাকৈ বনাব সেনেকৈ বনায় ভাত একটো পেলনি নিনিয়ে একদম সাংঘাতিক আছে একদম নিয়ম নীতিত মানা বোৱাৰী এজনীয়া দেই বৰ এনেকৈ এলেক ফালেক বুলি নাভাবিবি ক গাহৰি ভাত এটিও পৰিব নিদিয়ে কুকুৰাক যদি চাউল দিনটোত এটা বাতিত এবাতিয়ে উলিয়াই থৈ যাব সেই দিনটো কুকুৰাখিনি সেইখিনি চাউলে দিব লাগিব গাহৰি দিনা দিবলৈ হ'লেও সেই অকণমান অজাই থৈ দিব সেইখিনিয়ে দিব লাগিব একদম নিয়ম নীতিত মানা ছোৱালী এজনী
বৰ সাংঘাতিক ক মাকৰ ঘৰলৈ যাগে যাগে যিমান থাকেগে কৈ আছে সেইদিনাখন মৰমতে হ'লেও কৈছোঁ মই অকণমান শান্তি থাকিম বুলি নাই একদিন নাযায় হেনো এমাহমানৰ পিছত যাব হেনো মাকৰ ঘৰলৈ এতিয়া মাকৰ ঘৰলৈ নোযোৱা ইয়াকে দেখিছোঁ মই দেই মাকৰ ঘৰলৈ যাবলৈ ইমান মন নকৰা গাহৰি কি দিম বাৰু এতিয়া দেই সেই মদমে অকণমান আছে তুংগুৰি লগত সেনেকৈ দি কেনে থৈ দিম আৰু এতিয়া মই দানা চানা সিজাই থাকিবলৈ মন নাই আৰু দেই আলু পুৰি কেনে আলু বইল কৰিছোঁগে দুটিমান পুৰি ল'ম দুটিমান বইল কৰা আলুৱে পিটিকা কৰি কেনে ধুনীয়াকৈ ভাত এসাঁজ খাম আৰু শুই থাকিম আৰু ৰাতিপুৱা সোনকালে উঠি কেনে গাহৰি দানা বনাব লাগিব হ'ব দে মই যাওঁ ওচৰতে তই আছ বুলিয়ে সান্তনা ওচৰ চুবুৰীয়া এয়াই মৰম চেনে ন এঘুটি অকলে এই নোখোৱা অকলে নোখোৱা ইজনী মাতি মেলি ওচৰ চুবুৰীয়াৰ লগত এনে মিলা মিছা হৈ থাকিলে মানে এয়াই ভাল এঘুটি কেতিয়াবা খাবলৈও আহিব পাৰি সুখ দুখৰ কথা পাতিবও পাৰি ওচৰ চুবুৰীয়াৰ মধুৰ সম্পৰ্ক মানে দেই আমাৰ দুজনী এনেকৈ সদায় থাকিম দেই একদম বুঢ়ী বয়সলৈকে এনেও বুঢ়ী হ'লোঙে বা আৰু অকণমান বুঢ়ীলৈকে এনেকৈ থাকিম আৰু দুজনীয়ে মিলা মিছাকৈ ময়ো ছোৱালীজনীৰ ঘৰৰ পৰা আহি তাৰমানে ধুনীয়াকৈ ৰহি 2 বটলমান লৈ আহিব লাগিব এদিনে বটল দুজনীয়ে খাম এতিয়া আলু পোৱাৰ লগত নাখাওঁ আকৌ হাঁহ এটা মাৰিবি তাই তোৰ হাঁহ ধেৰ আছে নহয় অগ্নি দেখিছিলোঁ তাকেতো চবৰ লগত ভাল হৈ থাকিব লাগে জীয়াই থকা দিনকেইটা একেবাৰে ওচৰ চুবুৰীয়াখিনি বিশেষকৈ তাৰমানে ভাল হৈ থাকিব লাগে খোৱাৰ ক্ষেত্ৰতে নহয় আৰু কিবা বিপদ চিপদ হ'লেও দূৰৰ পৰা আমাৰ মাকৰ ঘৰৰ মানুহ আহি নাপায়হি নহয় ওচৰ চুবুৰীয়াখিনি আহি পাবহি প্ৰথমতে যাক যি কৰিলে ওচৰ চুবুৰীয়াখিনিয়ে সুখতো হ'লেও দুখতো হ'লেও ওচৰত প্ৰথম পাইহি হ'ব দে যা মই আলু খেচকে আহিটো নমাঙো গাহৰি দানা দি লওঁগে হ'ব দে মই যাওঁ এতিয়া গৈ কেনে বোৱাৰীজনী পালেহি যেতিয়া কথা শুনাব আৰু মোক অকল বোৱাৰীজনী ভয় কৰি থাকিবি বুলি কৈছোঁ নহয় তোৰ কথা শুনি মোৰ মাথাতে গৰম হৈ গৈছে তাৰমানে যা ঘৰলৈ যা এতিয়া বোৱাৰীজনী ভয় খাই দিব নালাগে এগুটি খাই দিলে একদম দমত যাব লাগে সি আকৌ ভয় কৰি গৈছে যা জলদি যা ইয়াকে দেখিছোঁ বোৱাৰীকক ইমান ভয় কৰা প্ৰতিটো কথাতে বোৱাৰীয়ে গালি পাৰিব বোৱাৰীয়ে নিদিয়ে কৈ থাকিব একদম তাৰমানে এগুটি খাই ল'লোঁ এতিয়া গাটো গৰম কৰি ল'লোঁ ছাগলী বানি গাহৰি দানা দি ভাত খাই একেবাৰে শুই থাকিম মদ খালেও কিন্তু মই ভাত খাই দিওঁ কিন্তু দেই খালী পেটে থকাত নাই আৰু মই দেই চকৰ ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব দেই